আপোনালোকে জানেনে ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে সদায় একেধৰণৰ ড্ৰেছ কিয় পিন্ধে? নমস্কাৰ, সকলোকে মোৰ চেনেল সঞ্জয় বলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ গৈ আছোঁ এটা শ্বৰ্ট ফেক্ট, আৰু সেই শ্বৰ্ট ফেক্টটো হৈছে ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে সদায় একেধৰণৰ ড্ৰেছ কিয় পিন্ধে, যিটো আপোনালোকে থাম্বনেইলত দেখিছেই। আৰু আপোনালোকে মন কৰিবচোন, যেতিয়াই জুকাৰবাৰ্গক ক'ৰবাত আপোনালোকে দেখে, ফটোৱে হওক বা বেলেগ জেগাতেই হওক, বিভিন্ন কাকত আলোচনীতে হওক বা টিভি প্ৰগ্ৰেমতে হওক, প্ৰায়ভাগ একেধৰণৰ এটা ড্ৰেছ পিন্ধে। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু? এই বিষয়ে ক'বলৈ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া ফেচবুকৰ অধ্যক্ষ, প্ৰতিষ্ঠাপক আৰু CEO, যাৰ নাম মাৰ্ক জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গৰ বিষয়ে ইণ্টাৰনেটত বহুলভাৱে চাৰ্চ কৰা এটা বিশেষ প্ৰশ্ন হৈছে যে মাৰ্ক জুকাৰবাৰ্গে প্ৰতিদিনে একেটাই টি শ্বাৰ্ট কিয় পিন্ধে? এটা ইণ্টাৰভিউত মাৰ্ক জুকাৰবাৰ্গক সোধা হৈছিল যে আপুনি সদায় একেধৰণৰ কাপোৰ কিয় পিন্ধে? সদায় সেই একেটাই নীলা জিন্স আৰু এটা ধূসৰ বা ফুটছাই ৰঙৰ টি শ্বাৰ্ট। জুকাৰবাৰ্গে এই প্ৰশ্নৰ উত্তৰত একেটা ধূসৰ অৰ্থাৎ গ্ৰে টি শ্বাৰ্ট পিন্ধি থকাৰ বিষয়ে তেওঁ খুব আগ্ৰহেৰে এটা বেছ গুৰুত্বপূৰ্ণ উত্তৰ দিছিল। সেইটো হ'ল, তেওঁ উত্তৰত কৈছিল, মই বহুত লাকি যে ফেচবুকে বৰ্তমান 100 কোটি মানুহক সেৱা প্ৰদান কৰি আছে। মোৰ সকলো শক্তি ফেচবুকতেই লগাব খোজোঁ, আৰু বাকীবোৰ অপ্ৰয়োজনীয় কাম আৰু সিদ্ধান্তত মোৰ শক্তিৰ অপচয় কৰিব নিবিচাৰোঁ। তেওঁ আৰু কৈছিল যে এটি গৱেষণাৰ মতে আপুনি যদি অকল আজি কি পিন্ধিব কেৱল এনেধৰণৰ সৰু সৰু কথাবোৰৰ চিন্তাই কৰি থাকে, তেনেহ'লে আপুনি নিজৰ শক্তি সামৰ্থ্যক ব্যৰ্থ কৰি আছে। আৰু তেওঁ লগতে আৰু কৈছিল যে তেওঁ নিবিচাৰে যে তেওঁ নিজৰ শক্তি সামৰ্থ্যক এনেদৰে নষ্ট হ'বলৈ দিয়াটো। তেওঁৰ মতে তেওঁ বিচাৰে যে তেওঁ সমাজৰ কাৰণে প্ৰতিটো পল, প্ৰতিটো ক্ষণ কিবা এটা নতুন যাতে কৰি যাব পাৰে, তাৰেই প্ৰয়াস তেওঁ প্ৰতিদিনে গঢ়ি তোলে। মাৰ্ক জুকাৰবাৰ্গৰ বাদেও পৃথিৱীত এনেকুৱা কিছুমান বিখ্যাত মানুহ আছিল যিকেইজনে প্ৰায়ে একেধৰণৰ ড্ৰেছ পিন্ধিছিল। তেওঁলোকৰ ভিতৰত আমি প্ৰথমেই নাম ল'ব পাৰোঁ বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ। দ্বিতীয়তে আমি নাম ল'ব পাৰোঁ এপল কোম্পানীৰ ফাউণ্ডাৰ ষ্টিভ জবছৰ। তৃতীয়তে বৰ্তমান বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ মাৰ্কিন যুক্তৰাষ্ট্ৰ অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ নাম। চতুৰ্থতে কেৰী ডনাৱান, তেওঁ আমেৰিকাৰ বিখ্যাত ভোগ মেগাজিনৰ ফেশ্বন এডিটৰ। পঞ্চমতে জিন নভেল, ফ্ৰান্সৰ এজন বিশ্ববিখ্যাত আৰ্কিটেক্সাৰ। ষষ্ঠতে জনি কেশ, যাক আমি সংগীত জগতৰ এজন লিজেণ্ড বুলিও ক'ব পাৰোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ হ'ম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোকে বিদায়।